हेलो मोर छात्र छात्रीकल वेलकम टू आवर चैनल। तो आज तुम्हारे कारण लै क्लास 10 इम्पर्टेन्ट क्वेश्चन प्रथम जी आसे आमार चैप्टार 1 बास्तव संख्यार परा 1 क्वेश्चन तो इउक्लिडर कलन विधि व्यवहार करी आमार कि करिब लागे गहाऊ उलाब लागे। तुम्हारे गहाऊ तो आगत पाइছিলে जेने आमार दुटा बा तातকৈ बेছি संख्या हले तार परा कि उलाय गहाऊ बा लहागु। ठीक है, आमार इयात उलाब लागे गहाऊ कि विधि शर्त करिब लागे जे इउक्लिडर कलन विधि शर्त व्यवहार करी आमी यार गहाऊ उलाम এই দুটা সংখ্যাৰ মাজত হৈছে। এইটো কৰাৰ আগত তোমালোকে জানিব লাগিব ইউক্লিডৰ কলন বিধিটো কি আছিল, যে ইউক্লিডৰ কলন বিধি আছিল a ইকুৱেল b q প্লাস r, য'ত কি হয় যে r ৰ মান কি হ'ব 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হয় আৰু কাতকৈ সৰু হয় b তকৈ সৰু হয়, য'ত a আৰু b কি হয় যে তোমাৰ যোগাত্মক অখণ্ড সংখ্যা তাৰ পৰা অদ্বিতীয় সংখ্যা দুটা কি পাম কিউ আৰু আৰ পাম। হৈছে কোৱেশ্যন নম্বৰ 1 টো চোৱা। এই সংখ্যা যিহেতু ইয়াত কেইটা আছে দুটা আছে, ইয়াৰ ভিতৰত প্ৰথম স্টেপ কি কৰিবা এই দুটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ আছে সেইটো কি কৰিবা আগতে সিলেক্ট কৰি ল'বা 2 to 5 গ্ৰেটাৰ দেন 135। কিয় 135 পিছত লিখিছোঁ কাৰণ ইয়াতকৈ এইটো সংখ্যা কি হয় ডাঙৰ হৈছে, সেইকাৰণে কি কৰিবা গ্ৰেটাৰ দেন প্ৰথম স্টেপ কৰিবা। সেকেন্ড স্টেপ কি কৰিবা এই সংখ্যাৰে কি কৰিবা হৰণ কৰিবা। চোৱা এই সংখ্যাৰে হৰণ কৰিম কিমান হৈছে চোৱা 2 to 5ক কিহেৰে হৰণ কৰিব লাগিব 135ক কি কৰিব লাগিব হৰণ কৰিব লাগিব। চোৱা কিমান বাৰ যায় এবাৰ পূৰণ কৰিলে 135 হয়, দুবাৰ পূৰণ কৰিলে আমাৰ 225তকৈ কি হয় বেছি হৈ যায়। চোৱা তোমালোকে যদি 135ৰ লগত 2 পূৰণ কৰি দিয়া কিমান হয় 10 থাকে 1 2 3 গুণ 6 6 1 কিমান 7 2 আৰু গুণ 2 কিমান হৈছে 270 হৈ যায়। 270 মানে কি হৈছে বেছি হৈ গৈছে, আমাৰ লাগে কি 225 লাগে হৈছে। তো সেইকাৰণে আমাৰ এবাৰ যায়। তাৰপিছত চোৱা বাঘফল এতিয়া কি কৰিবা ইয়াৰ পৰা ইয়াত কি কৰিবা মাইনাছ কৰিবা, এইটো বাঘহে ওলাব লাগে 5ৰ পৰা 5 গ'লে হ'ব 0, 1 দাঁড় কৰিলে হ'ব তোমাৰ কিমান 12, 12ৰ পৰা তোমালোকে যদি 3 মাইনাছ কৰা হ'ব কিমান 12ৰ পৰা 3 মাইনাছ কৰিলে হ'ব তোমাৰ 9 হ'ব আৰু একো নাথাকে। চোৱা আমি এই সংখ্যাৰে কি কৰিছোঁ হৰণ কৰিছোঁ। প্ৰথম এই সংখ্যাটো তোমালোকে লিখিবা হৈছে, এই সংখ্যাটো পিছত লিখিবা, লিখি পেলাই এই সংখ্যা কি পাইছা ওপৰত চোৱা 135 লগত যদি 1 পূৰণ কৰা কিমান হয় 135, তাৰ লগত যদি তোমালোকে 90 প্লাস কৰা কিমান হ'ব 225। মানে এই সংখ্যাক যদি আমি ভাঙি দিম যিটো সংখ্যা পাবা এইটো আৰু এইটোৰ লগত কি কৰিবা পূৰণ কৰিবা আৰু মাজত চোৱা লাষ্টত কি কৰিবা এইটো লিখিবা, মানে তাৰ নিচিনাই। সো বি কিউ প্লাস আৰ, এইটো বি এইটো কিউ প্লাস আৰ, মানে সেকেন্ড পদৰে প্ৰথম পদক কি কৰিবা হৰণ কৰিবা। হৰণ কৰাৰ পিছত যিটো বাঘফল ওপৰত পাবা সেইটো সংখ্যা এই দ্বিতীয় সংখ্যাৰ লগত কি কৰিবা পূৰণ কৰিবা, দ্বিতীয় সংখ্যাৰ লগত পূৰণ কৰিবা হৈছে। আৰু চোৱা লাষ্টত যিটো বাঘহে পাবা এই সংখ্যাটো কি কৰিবা ইয়াত লিখি দিবা, হ'ল প্ৰথম স্টেপ। এতিয়া কি কৰিবা সেকেন্ড স্টেপ কি কৰিবা, ইয়াততো আমাৰ 0 হোৱা নাই, এইটোৰ লগত এইটো কম্পেয়াৰ কৰা, এইটো আৰ এইটো হৈছে আমাৰ কিউ এইটো হৈছে আমাৰ বি এইটো হৈছে আমাৰ এ হৈছে, হ'ল। এতিয়া ইয়াৰ মান কি হ'ব লাগিব আৰৰ মান যেতিয়ালৈকে 0 নহয় তেতিয়ালৈকে কি কৰিবা, যেতিয়ালৈকে 0 নহয় তেতিয়ালৈকে এই সংখ্যাটো বাৰে বাৰে একে প্ৰচেছ বাৰে বাৰে কৰি থাকিবা। এতিয়া নেক্সট স্টেপ কি কৰিবা এইটো ল'বা আৰু এইটো ল'বা, এই প্ৰথমটো কি আছে 135 আৰু পিছত কি আছে 90, এই সংখ্যাৰে এই সংখ্যাক কি কৰিবা হৰণ কৰিবা সেম বাৰে বাৰে। এতিয়া এই সংখ্যাৰে হৰণ কৰিলে চোৱা কিমান হয় 135ক 90ৰে হৰণ কৰা, 90ৰ এক গুণ কিমান 90, সো তোমালোকে পাবা 5, 13ৰ পৰা 9 গ'লে হ'ব তোমাৰ 4 হ'ব, হৈ গ'ল কিমান। ইয়াত চোৱা এইটো হৈছে আমাৰ বাঘফলটো ইয়াত লিখিবা 90ৰ লগত 1 পূৰণ কৰিলে 90 আৰু বাকী কি আছে 45, এইখিনি যদি তোমালোকে জইন কৰি দিয়া 135 পাবা হৈছে। তোমালোকে কি কৰিবা যিটো বাঘফল পাবা এই সংখ্যাৰ যেতিয়া হৰণ কৰিবা যেতিয়া বাঘফল পাবা এই সংখ্যাটো তাৰ লগত পূৰণ কৰিবা আৰু পিছত যিটো বাঘহে পাবা মানে লাষ্টত যিখিনি থাকে সেইখিনি এক্সট্ৰাখিনি কি কৰিবা এইফালে প্লাছ কৰি দিবা তাৰ নিচিনা হৈছে। এতিয়া চোৱা আৰৰ এইটোৰ লগত কম্পেয়াৰ কৰা, এইটো আৰ এইটো হৈছে কিউ এইটো কি এ বি এইটো হৈছে এ, এতিয়াও কি হোৱা নাই আৰৰ মান 0 হোৱা নাই, আকৌ কৰি থাকা, আকৌ কি কৰিবা এই সংখ্যাৰে এই সংখ্যা 90 ধৰিবা আৰু কি 45। এতিয়া 90ক 45ৰে হৰণ কৰা, চোৱা 90 কি কৰিবা 45ৰে হৰণ কৰা, 90ৰ দুগুণ কিমান 90 হৈ গৈছে, বাকী কিমান 0 ওলাই গৈছে। চোৱা 45ৰ লগত 2 পূৰণ কৰিলে কিমান হৈছে 45ৰ লগত 2 পূৰণ কৰিলে হ'ব 90 আৰু লাষ্টত কি আছে বাকী কিমান আছে চোৱা 0 আছে। এতিয়া চোৱা লাষ্টত বাকী কি ওলাই গৈছে 0 ওলাই গৈছে। আমাৰ লাষ্টত যদি বাকী যদি ইয়াৰ লগত কম্পেয়াৰ কৰাৰ পিছত যদি আৰৰ মান লাষ্টত 0 হৈ যায় তেতিয়া যিটো তোমালোকে এইটো বিৰ মান পাবা বিৰ মান ওলাব সেই সংখ্যাটো হ'ব তোমাৰ
HCF মানে হৈছে তোমাৰ গহাউ ঠিক আছে এতেকে লিখিবা এতেকে গহাউ কিমান পাইছে 45 এই দুটাৰ মাজত গহাউ কিমান 45 হৈছে এইটো হৈছে আমাৰ ইউক্লিডৰ কলনবিধিৰ ফৰ্মুলা দি কৰিব লাগে হৈছে টু সোয়া কেনেকৈ কৰিবা এইটো ইউক্লিডৰ কলনবিধি ইউজ কৰি আমাৰ কি ওলাব লাগে গহাউ ওলাব লাগে একেবাৰে সহজ এইটো জাস্ট দেখাতে ইমান ডাঙৰ দেখা গৈছে কিন্তু সোয়া কিমান আছে ডাঙৰ সংখ্যাটো আগত লিখিবা 38 সেম স্টেপ কৰিবা যেটো হৰু আছে পিছত লিখিবা 196 যেহেতু আমাৰ ডাঙৰ সংখ্যা এইটো এইফালে কি কৰিবা গ্ৰেটাৰ দেন দি দিবা হল এতিয়া সোয়া আমাৰ এইটো ফৰ্মুলাত ভাঙিব লাগে a = b q + r যত কি হয় r মান 0 তকৈ ডাঙৰ হ'ব পাৰে বা 0 হ'ব পাৰে বা b তকৈ সৰু মানে এইটো শৰ্তত বনাব লাগে যে এইটো a ধৰিবা এইটো b বনাবা তাৰ পিছত আমাৰ q আৰু r ওলাম হৈছে সো কি কৰিম প্ৰথমে 38220 ধৰিছো এইটো a বনাইছো তাৰ পিছত b টো হল আমাৰ 196 এতিয়া আমাৰ q আৰু r লাগে কি কৰিবা এইটো সংখ্যাৰে যদি হৰণ কৰো আমি কি পাম q আৰু কি পাম r পাই যাম সোয়া 38220 ইয়াত কিমান আছে 196 হল এতিয়া তোমালোকে সোয়া এই যেটো 38220 আছে যদি 196 ৰ লগত যদি 195 যদি পূৰণ কৰো কি হয় 38220 এটো তোমালোকে মনত ৰাখিবা লাষ্টত কি হয় শূন্য এটা ওলাই যায় হৈছে এতিয়া সোয়া এই ওপৰৰ সংখ্যাটো কি বুলি কয় কিউ কোৱা হয় আৰু তলটো কি কোৱা হয় আর কোৱা হয় যেহেতু এটো কি হয় বাঘে আৰু এটো হৈছে বাঘ ফল হৈছে এটো হৈছে বাজক এইটোৰ লগত যদি 195 ক পূৰণ কৰো মানে কাৰ মান পাই গৈছো কিউৰ মান পাই গৈছো প্লাস কি আর মানে লাষ্টত কি হৈছে 0 হৈছে সো তোমালোকে জানা লাষ্টত যদি 0 হৈ যায় যেটো তোমালোকে বীৰ মান পাই যাবা হেতুই কি হয় আমাৰ গহাউ হয় ঠিক আছে এতে লিখি দিয়া গহাউ কিমান পাইছা 196 তোমালোকে সদায় মনত ৰাখিবা যে 196 ৰ লগত 195 যদি পূৰণ কৰা কি হয় 38220 হয় ঠিক আছে এটো কোৱেশ্চন নাম্বাৰ আমাৰ 2 আছিল এতিয়া কোৱেশ্চন নাম্বাৰ 3 টু সোয়া এইটো কি কৰিব লাগে আমাৰ ইউক্লিড কলনবিধি ব্যৱহাৰ কৰিব লাগে গহাউ ওলাবলৈ এইটো ফৰ্মুলা আমাৰ হিচাপত বনাব লাগে ঠিক আছে a = b q + r হল ইয়াত সোয়া আমাৰ ডাঙৰটো অলৰেডি আছে এইটো যেহেতু ডাঙৰ আছে এইটো আগত কি কৰিবা গ্ৰেটাৰ দেন দি দিবা আৰু 255 লিখিবা এতিয়া যেটো সংখ্যা ডাঙৰ আছে হেটো সংখ্যা কি কৰিবা a বনাই দিবা আগত আর যেটো তোমাৰ হৰু আছে এটো কি বনাই দিবা b বনাই দিবা 255 আছে নহয় এতে এই ডাঙৰ সংখ্যা এইটোৰে কি কৰিব লাগে হৰণ কৰিব লাগে ঠিক আছে এতে সোয়া 867 হল ইয়াত কিমান আছে 255 এতে কিমান পূৰণ কৰিলে তাৰ ওচৰত বা তাতকৈ সৰু হ'ব সোয়া আমি 255 ৰ লগত যদি আমি 3 পূৰণ কৰো হ'ব 3 5 গুণ 15 5 থাকে 1 5 3 গুণ 15 একে 16 6 থাকে 1 3 দুগুণ কিমান 6 আৰু একে কিমান 7 হৈ যায় হৈছে একিনি হয় আকৌ যদি 255 ৰ লগত 4 পূৰণ কৰা কিমান হয় 4 5 গুণ 20 ৰ শূন্য থাকে 2 4 5 গুণ 20 আৰু 2 কিমান 22 22 ৰ 2 থাকে 2 হল সোয়া 4 দুগুণ 8 8 আৰু 2 কিমান হয় 8 আৰু 2 কিমান হয় 10 হৈ যায় মানে 1000 প্লাস হৈ যায় এতিয়া সোয়া তোমালোকে কি দিবা এতিয়া তোমালোকে ডিসাইড কৰা 3 দিবা না 4 দিবা আমাৰ 3 দিলে কিমান হয় 3 5 গুণ 15 5 হল 5 5 গুণ 25 5 সরি 3 5 গুণ কিমান 15 হাতের একে কিমান হয় 16 6 থাকে 3 দুগুণ কিমান 6 আর একে 7 এইখিনি নমাই দিয়া ইয়াত হাতৰ পৰা 5 গলে নামিব 2 6 ৰ পৰা 6 গলে 0 8 ৰ পৰা 7 গলে থাকিব 1 আমাৰ এইখিনি হৈছে r বাকি যিখিনি ওলাইছে এটো r আৰু ওপৰ যেটো আছে এটো q আৰু যেটো তোমালোকে যেটো দি হৰণ কৰিছে এটো হৈছে b আৰু এটো হৈছে তোমাৰ a হল এতিয়া সোয়া আমাৰ বীৰ মান তো ইটো আছিল আগৰ পৰা আছিল সো আমাৰ কিউৰ মান কিমান পাইছো 3 এটো লগত এটো পূৰণ কৰিলে হ'ব তোমাৰ 765 তাৰ লগত সোয়া বাকি কিমান 102 এইখিনি বাকি বা এই গুটিখিনি প্লাস কৰিলে এটো হ'ব হল প্ৰথম স্টেপ কমপ্লিট কৰিলা এটা নেক্সট স্টেপ কি কৰিবা ইয়াৰ b আৰু ইয়াৰ r লবা ইয়াত যেহেতু r মান 0 হোৱা নাই যেতিয়ালৈকে r মান 0 নহব তেতিয়ালৈকে এই স্টেপ কেটা বাৰে কি কৰিবা পুনৰাবৃত্ত কৰিবা বাৰে কৰিবা এতিয়া ইয়াৰ মানটো লবা 255 ইকুৱেল কিমান আছে 102 এইটো সেকেন্ড এইটো লবা আৰু এইটো লবা হৈছে এতিয়া আকৌ কি কৰিবা এই সংখ্যাক এইটোৰে হৰণ কৰি দিবা সোয়া কি কৰিবা 255 কিমান ৰে 102 ৰে এতিয়া সোয়া তোমালকে যদি 102 লগত 3 পূৰণ কৰা কিমান হ'ব 6
403 বেছি হৈ যায় আমাৰ চোৱা 102 লগত যদি 2 পূৰণ কৰোঁ 402 মানে আমি ইয়াত 2 পূৰণ কৰিলে কিমান হ'ব 204 মানে ইয়াতকৈ সৰু হৈ যাব আৰু যদি 3 পূৰণ কৰা ইয়াতকৈ কি হৈ যায় তো ইয়াতকৈ ডাঙৰ হৈ যায় সেইকাৰণে হ'ব এতিয়া মাইনাছ কৰা 5 ৰ পৰা 4 গলে 1 এটো 5 নামিব বাকি নামিলে এটো হৈছে আমাৰ কিউৰ মান এটো কাৰ মান পাইছো আৰ মান পাইছো বাখে সো ইয়াত লিখা কিউৰ ঠাইত 2 লিখা আৰু আৰৰ ঠাইত কি লিখা সো 51 হেতু শৰ্তৰ নিচিনা হৈছে এটো হৈছে a ইকুৱেল b q প্লাস r এটো q মানে দুটা পূৰণ আছে হলে কি এতিয়ালৈকে কি হৈছে হোৱা নাই ইয়াত আৰ মান 0 হোৱা নাই আকৌ কি কৰিবা তোমালোকে এই সংখ্যা লোৱা প্ৰথমটো 51 হল আকৌ এই সংখ্যাৰে এটো সংখ্যাৰে কি কৰিবা হৰণ কৰা 102 51 দুইৰে পূৰণ কৰিলে কিমান হ'ব 102 হৈ যায় মিলি গৈছে মানে লাষ্টত কি হয় 0 ওলাই গৈছে আৰ মান এটো হৈছে আৰ মান আৰু ওপৰতো কি ওলাইছে কিউৰ মান হল সোয়া 51 লগত যদি আমি 2 পূৰণ কৰো হ'ব 102 বাকি কি থাকিব 0 থাকে আমাৰ ওলাই গৈছে নহয় আৰ মান লাষ্টত কি ওলাইছে 0 ওলাইছে 0 লোৱা মানে কি বুজাইছে যে যেটো ইয়াত b ৰ মান পাইছা তাৰ লগত কম্পেয়াৰ কৰা যেটো ইয়াত b ৰ মান পাইছা এটো হৈছে আমাৰ কি লঘিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে লঘিষ্ঠ সাধারণ উৎপাদক সরি গরিষ্ঠ সাধারণ উৎপাদক যেটো পাইছা এটো হৈছে আমাৰ গরিষ্ঠ ইয়াত যেটো তোমালোকে পাইছা লাষ্টত এটো হৈছে আমাৰ গরিষ্ঠ সাধারণ উৎপাদক লিখি দিয়া এটাকে গরিষ্ঠ সাধারণ উৎপাদক কিমান পাইছা 51 এটো হৈছিল আমাৰ উত্তৰ কোশ্চেন নাম্বার 4 টু সোয়া কি কৈছে এইটো কি কৰিব লাগে আমাৰ গহা ওলাব লাগে দুটা আছে ইয়াৰ পৰা তোমালোকে সিলেক্ট কৰা কোনটো ডাঙৰ আছে যেটো ডাঙৰ আছে এটো আগত লিখি লোৱা প্ৰথমে তাৰ পিছত গ্ৰেটাৰ দেন দিয়া যেটো সৰু আছে এটো লিখি লোৱা হৈছে সেম আমাৰ তেনেকৈ কৰিম যে ডাঙৰটো আমি ইয়াত ধৰিম আৰু সৰুটো কি ধৰিম বি ধৰিম এই সংখ্যাৰে এইটো হৰণ কৰি পেলাই আমাৰ কিউ পাম আৰু কি পাম আৰ পাম ঠিক আছে এনেকৈ কৰা সোয়া ডাঙৰটো লিখা 1032 আৰু সৰুটো লিখা 272 এই সংখ্যাৰে দি হৰণ কৰিব লাগিব সোয়া কেনেকৈ কৰিবা 1032 কেৰে হৰণ কৰিব লাগে 272 ৰে হৰণ কৰিব লাগে তোমালোকে সোয়া ইয়াত কিমান হয় 272 লগত যদি আমি 3 পূৰণ কৰো কিমান হয় 6 3 7 গুণ কিমান 21 ৰ 1 হয় থাকে কিমান 2 থাকে 3 2 গুণ কিমান 6 আৰু তোমাৰ হাতৰ কিমান আছিল 2 আছিল 6 আৰু 2 কিমান হয় 8 হৈ যায় হৈছে আকৌ যদি তোমালোকে ভাবি আছা ইয়াত আমি 4 দিম ভাবি আছা তো 4 দি পেলাই কৰাচোন 272 4 দি পূৰণ কৰিলে 4 দুগুণ কিমান 8 4 7 গুণ কিমান 28 28ত কিমান হ'ব 8 হ'ব থাকিব কিমান থাকিব 2 থাকিব হৈছে 4 দুগুণ কিমান 8 এই 4 দুগুণ কিমান 8 আৰু হাতৰ 2 কিমান হ'ব তোমাৰ 1088 হৈ যাব ঠিক আছে ইয়াত চোৱা এই সংখ্যাটো কি হৈ যায় 4 দিলে ইয়াতকৈ ডাঙৰ হৈ যায় ইয়াতকৈ কি হৈ যায় ডাঙৰ হৈ যায় সেইকাৰণে আমি কি দিম 3 দিম 3 দিলে কিমান হ'ব 816 হৈ যাব এতিয়া কি কৰিবা মাইনাস কৰিলে চোৱা এটো ওপৰত আছে কিমান 32 ৰ পৰা 16 গলে থাকিব কিমান 16 হ'ব 10 ৰ পৰা 8 গলে থাকিব 2 এখিনি বুজি পাইছা এইটো লাষ্টত যেটো পাইছা এইটো হৈছে বাখে আৰ মান এইটো কি হৈছে আমাৰ কিউৰ মান হল এতিয়া আমাৰ কিউৰ মান ঠাইত কি লিখিবা 3 আৰু আৰ মান কিমান আছে 216 ইয়াত 0 হোৱা নাই আৰ মান আকৌ কৰিবা সেম প্ৰসেস এই সংখ্যাৰে এই সংখ্যা দি তো 272 কি কৰিবা 216 ৰে হৰণ কৰিবা এই ডাঙৰ সংখ্যাক এইটোৰে কি কৰিব লাগে হৰণ কৰিব লাগে আকৌ কৰা সেম এতিয়া আমি এখিনি সোয়া কেনেকৈ কৰিম ইয়াত কৰি আছো 272 কে হৰণ কৰিব লাগে 216 ৰে হৰণ কৰিব লাগে ইয়াত সোয়া এবাৰ যাব 216 দুবাৰ গলে বেছি হৈ যায় ইয়াত হ'ব সোয়া একদাৰ গলে 12 ৰ পৰা 6 গলে 6 ইয়াত থাকিব 6 থাকিব 6 ৰ পৰা 1 গলে হ'ব তোমাৰ 5 হ'ব হৈছে 6 ৰ পৰা 1 গলে 5 হ'ব এতিয়া আমাৰ কি হৈছে এটো হৈছে আমাৰ কিউৰ মান পাইছা এটো কাৰ মান আৰ মান বাখে লাষ্টত যেটো পাইছা এটো কি হয় বাখে এতিয়া আমাৰ কিউৰ ঠাইত কিমান লিখিবা 1 লিখিবা আৰু আৰৰ ঠাইত কিমান লিখিবা 56 লিখিবা হৈ গল এতিয়া আৰ মান কি হোৱা নাই 0 হোৱা নাই আকৌ কি কৰিবা ডাঙৰ সংখ্যা এই সৰুৰে হৰণ কৰিবা 216 ক আকৌ 56 ৰে কি কৰা হৰণ কৰা এফালে কৰি আছো মই সেম 216 ৰে কি কৰিবা 50 কিহেৰে 56 ৰে হৰণ কৰা কিমান বাৰ যায় চোৱাচোন যদি আমি 56 ৰ লগত 4 পূৰণ কৰো কিমান হয় সরি 4 আর 6 গুণ কিমান 24 4 থাকে 2 4 5 গুণ কিমান 4 5 গুণ হ'ব 20 হাতৰ 2 কিমান হ'ব তোমাৰ 22 হৈ যাব এটো হৈ যায় হল এটো ডাঙৰ হৈ যায় হেগানে কি কৰিবা আৰু সৰু চোৱাচোন কিমান হয় যে 53 6 ৰ লগত যদি আমি 3 পূৰণ কৰো 3 6 কিমান 18 8 থাকে 1 3 5 গুণ 15 হাতৰ 1 কিমান হ'ব
তোমাৰ 15 হাতৰ একক কিমান হ'ব 16 হৈ যাব 168 এটো আমাৰ সৰু হৈ যায় এটো হলে ভাল হ'ব ঠিক আছে ইয়াত কি কৰিবা 3 দিবা আৰু ইয়াত হ'ব 168 এতিয়া মাইনাস কৰা এটো সোৱা 1 দাৰ কৰি 16 16 ৰ পৰা 8 গলে কিমান হ'ব 16 ৰ পৰা 8 গলে হ'ব 8 হল ইয়াত থাকিব কিমান 20 থাকিব 20 ৰ পৰা 16 গলে হ'ব 4 হৈছে ইয়াত 1 নিলা এক ইয়াৰ পৰা লৈ গলা 21 আছিল একত নিলে হ'ব ইয়াত 20 20 ৰ পৰা 16 গলে 4 এতিয়া আমাৰ এটি এখিনি হৈছে আমাৰ কিউ পাইছা এখিনি কি আর পাইছা সোৱা কিউৰ ঠাইত কিউ লিখা আর ঠাইত 48 লিখা এতিয়া আর মান 0 হোৱা নাই আকৌ কৰা এই সংখ্যাৰে হৰণ ডাঙৰ সংখ্যাক সৰু সংখ্যাৰ হৰণ কৰা এতিয়া সোৱা 56 ক 48 ৰে হৰণ কৰিব লাগে 56 ক 48 ৰে হৰণ কৰা এবাৰ যাব 48 নামিও কিমান 1 দাৰ 16 ৰ পৰা 8 গলে 8 আৰু ইয়া 4 পৰা 4 গলে শূন্য হ'ব হৈছে তো আমাৰ কিউৰ মান পাই গৈছো কিমান 1 পাইছো আৰু আর মান কিমান পাইছা বাখে 8 পাইছা হল আকৌ কৰা এইটোৰে এইটো 48 কি কৰিয়া 8 ৰে হৰণ কৰি দিয়া সোৱা 48 আছে 8 ৰ লগত কিমান পূৰণ কৰিলে 48 হয় 8 ৰ লগত 6 পূৰণ কৰিলে হ'ব 48 হৈছে লাষ্টত কি হৈছে 0 ওলাই গৈছে এতিয়া আমাৰ বাখে কি হৈছে 0 হৈছে 0 হৈ হোৱা মানে কি বুজাইছে গহাও ওলাই গৈছে সো সোৱা 8 ৰ লগত 6 পূৰণ কৰিলে হ'ব তোমাৰ 48 তাৰ লগত বাখে কিমান হ'ব 0 আমাৰ আর মান কি হৈছে 0 ওলাই গৈছে মানে যেটো তোমালোকে বি মান পাইছা যেটো বি মান পাইছা ইয়াত সোৱা তাৰ লগত কম্পেয়াৰ কৰা এটো এ হয় এটো বি হয় এটো কিউ হয় এটো কি হয় আর হয় লাষ্টত যদি আর মান 0 ওলাইছে যেটো বি মান পাইছা হেতু হৈছে আমাৰ কি হয় গহা উ ঠিক আছে এতেকে লিখি দিয়া গহা উ কিমান 8 এটো হৈছে আমাৰ উলিয়াবলগীয়া উত্তৰ হল এতিয়া কোৱেশ্চন নম্বৰ 5 টো সোৱা এই সংখ্যা আর এই সংখ্যা দুটা সংখ্যা দি আছে ইয়াৰ কি ওলাব লাগে গহাও ওলাব লাগে তোমালোকে জানাই গহাও ওলাব পাৰিবা যেটো ডাঙৰ সংখ্যা আছে আগতে লিখিলোৱা 2520 গ্ৰেটাৰ দেন কি হৈছে 405 লিখিছা হৈছে এই সংখ্যাৰে কি কৰিব লাগে হৰণ কৰিব লাগে সোৱা কি কৰিবা যে 2520 যেটো আছে এইখিনি আছে আমাৰ এ ধৰা হয় এইখিনি ধৰা হয় তোমাৰ বি ধৰা হয় 405 ইয়াত কিমান পূৰণ কৰিবা যে ইয়াৰ ওচৰত সংখ্যা হ'ব বা ইয়াতকৈ সৰু হ'ব সোৱা তোমালোকে যদি 405 লগত 5 পূৰণ কৰা কিমান হ'ব 5 5 গুণ কিমান 25 5 থাকে কিমান 2 হাতত থাকে 2 5 শূন্য গুণ শূন্য হাতত 2 কিমান হ'ব 2 হ'ব 5 4 গুণ কিমান 20 এখিনি ওলাই হৈছে আৰু যদি আমি 405 ৰ লগত ইয়াত আমি 5 নিদি পেলাই আমাৰ 6 দিও কিমান হৈ যায় সোৱাচোন 6 5 গুণ কিমান 30 শূন্য থাকে 3 হাতত 3 শূন্য পূৰণ কৰিলে শূন্য হ'ব আৰু হাতত 3 প্লাস কৰিলে কিমান হ'ব 3 হ'ব আৰু 6 4 গুণ কিমান 24 হৈ যাব হৈছে এইখিনি হৈ যায় এতিয়া যদি তোমালোকে হাত পূৰণ কৰা 405 ৰ লগত যদি 7 পূৰণ কৰা কিমান হয় সোৱা 7 5 গুণ কিমান 35 5 ইয়াত হাতৰ লগত শূন্য পূৰণ কৰি শূন্য আৰু ইয়াত হাতত 3 আছিল 7 4 গুণ কিমান 28 আমাৰ এটো তো কেতিয়াও নহয় এটো তো দৰকাৰ নাই আমাৰ ইয়াৰ ওচৰৰ সংখ্যা কি আছে এটো আছে কি কৰিম আমি ইয়াত ওপৰত 6 দিম 6 দিলে লগালে কিমান হ'ব 2430 হৈ যাব হৈছে এতিয়া মাইনাস কৰা ওপৰৰ সংখ্যাৰ পৰা তলৰটো শূন্যৰ পৰা শূন্য 1 দাৰ গলে 12 12 পৰা 3 গলে হ'ব 9 ইয়াত থাকিব একো না থাকে আমাৰ কিমান ওলাই হৈছে বাখে কিমান এটো হৈছে আর মান এটো হৈছে কি কিউৰ মান পাই গৈছে নহয় সো 2520405 ইয়াৰ লগত আমি 6 পূৰণ কৰিম আকৌ বাকি থাকিব শূন্য এইটোৰ লগত এইটো পূৰণ কৰিলে হ'ব 2430 আৰু তাৰ লগত 90 পূৰণ কৰিলে এটো হ'ব ঠিক আছে এটো হৈছে বি এটো কিউ এটো কি আর হল এতিয়া কি কৰিবা এটো ইয়াৰ মানটো আমাৰ আর মান 0 ওলোৱা নাই কি কৰিম আকৌ কৰিম ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা লম ইয়াৰ পৰা 405 আকৌ 90 আমি বি আৰু কিউ বাৰে ল'ব লাগে বি আৰু কি আর ল'ব লাগে ঠিক আছে যেতিয়ালৈকে ইয়াৰ আর মান শূন্য নোলায় এতিয়া নেক্সট স্টেপ কি কৰিবা সেম এগেইন একেই প্ৰসেস এই সংখ্যাৰে কি কৰিবা হৰণ কৰিবা 40 কিমান আছে 5 ইয়াত কিমান আছে 90 হৈছে 90 লগত কিমান পূৰণ কৰিলে 400 ৰ প্ৰায় ওচৰত হ'ব সোৱা 90 লগত যদি তোমালোকে 5 পূৰণ কৰা কিমান হ'ব 5 9 কিমান 45 বেছি হৈ যায় সোৱা বেছি হৈ যায় এই কাৰণে সোৱা 4 দিলে প্ৰায় হ'ব পাৰে চান্স আছে সোৱা 90 লগত যদি আমি 4 দিও 4 9 গুণ কিমান 36 হৈ গৈছে এটো হয় এটো আমাৰ দৰকাৰ নাই এটো ডাঙৰ হৈ যায় সেই কাৰণে কি কৰিবা ওপৰত কি দিবা 4 দিবা 4 দিলে হয় তোমাৰ 360 হৈ যায় নমাই দিয়া নমালে কি হ'ব সো 5 ৰ পৰা শূন্য গলে হ'ব 5 1 দাৰ গলে কিমান হ'ব ইয়াত ডাইৰেক্ট ওপৰত 40 আছে 40 ৰ পৰা 36 গলে কিমান হয় 4 হৈ যাব হল আমাৰ হৈছে সোৱা 90 লগত 1 পূৰণ কৰিলে হ'ব 90 বাকি থাকিল 45 হৈ গলে এখিনি বাকি ওলাই গৈছে 45 ও সৰি ইয়াত 91 নহয় ইয়াত হ'ব তোমাৰ
4 হ'ব হৈছে এতিয়া আকৌ কি কৰা r ৰ মান 0 ওলোৱা নাই আকৌ এইটো সংখ্যা আৰু এইটো সংখ্যা লবা বাৰে বাৰে b আৰু r ৰ সংখ্যাটো লবা এতিয়াতো ওলাই গৈছে যে 45 লগত যদি 2 পূৰণ কৰে কিমান হয় 90 আৰু বাকি থাকে কিমান শূন্য থাকে ওলাই গৈছে এতেকে কি কৰিবা যেটো b ৰ মান পাইছা এটো b সোৱা এটো b ৰ মান পাইছা নহয় এইটো হৈছে আমাৰ গহাও b যেতিয়া তোমালোকে r ৰ মান 0 পাবা তেতিয়া তাৰ যেটো b ৰ মান ওলাব সেই b ৰ মানটো হ'ব তোমাৰ গহাও ওলাব ঠিক আছে এতেকে লিখি দিয়া গহাও 45 ওলাই গৈছে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 6 টো সোৱা কোৱেশ্চন নম্বৰ 6 টো সোৱা এই দুটা সংখ্যা ওলাব কৈছে এটো সেম আগৰ নিচিনা পাৰিবাই তোমালোকে জানাই এতিয়া আমাৰ লিখিম প্ৰথমে 1385 টো লিখি লৈছো গ্ৰেটাৰ দেন 155 লিখিছা এই সংখ্যাৰে কি কৰিবা হৰণ কৰিবা সাবা এটো সোৱা লিখি লোৱা 1385 এটো এৰ মান এটো হৈছে 155 সো এই সংখ্যা দি কি কৰিব লাগে হৰণ কৰিব লাগে সোৱা 1385 কিমান আছে 155 হৈছে সো 155 লগত কিমান পূৰণ কৰিবা 155 লগত যদি আমি 8 পূৰণ কৰো কিমান হয় সোৱা কিমান হয় প্ৰায় ইয়াৰ উচত হ'ব লাগিব হৈছে 8 ৰ লগত 5 পূৰণ কৰিলে হ'ব 0 40 40 ৰ 0 হ'ব থাকি কিমান 4 8 ৰ লগত 5 পূৰণ কৰিলে হ'ব তোমাৰ 40 40 হাতৰ থাকিল কিমান 5 থাকে সৰি হাতৰ 4 আছে 40 আৰু 4 কিমান 44 থাকি কিমান 4 থাকে 8 ৰ 1 গুণ 8 আৰু 4 কিমান হ'ব 12 1240 হৈছে যেতিয়া আমি ইয়াৰ লগত সোৱা 155 ৰ লগত যদি আমি 9 পূৰণ কৰি কিমান হয় 9 5 গুণ 45 ৰ 5 থাকে কিমান 4 9 5 গুণ 45 আৰু 4 কিমান হৈছে 49 হৈছে 9 থাকিব 4 থাকে 4 9 ৰ গুণ 9 9 ৰ গুণ 9 হাতৰ 4 কিমান 13 হ'ব সোৱা 1395 ইয়াতকৈ ডাঙৰ হৈছে কিনা ইয়াতকৈ ডাঙৰ হৈ গৈছে এটো আমাৰ 9 বহালে নহব ইয়াত কি বহাবা 8 বহালে কিমান হয় 1240 ওলাই গৈছে হৈছে এতিয়া মাইনাস কৰা 5 ৰ পৰা 0 গলে 5 হ'ব 8 ৰ পৰা 4 গলে হ'ব 4 হৈছে তাৰ পিছত 3 ৰ পৰা 2 গলে হ'ব 1 হৈছে এইখিনি হৈছে আমাৰ r ৰ মান পাই গৈছো এইখিনি পাইছো আমাৰ q ৰ মান পাই গৈছো এইখিনি লিখি দিয়া যে q ৰ মান পাইছা 8 আৰু বাকি থাকিল 145 হৈছে এইখিনি এতিয়া আকৌ কি কৰিবা b ৰ মান আৰু r এইটোৰে কি কৰিবা হৰণ কৰিবা যেতিয়ালৈকে r মান ইয়াৰ মান 0 নোলায় ঠিক আছে 155 145 আকৌ কৰা কিমান ওলাব সোৱা সোৱা 155 145 সো কিমান বাৰ যায় এবাৰ যাব দুইবাৰ হলে বেছি হৈ যায় এবাৰ হলে 145 মাইনাস কৰা 5 ৰ পৰা 5 গলে 0 5 ৰ পৰা 4 গলে 1 হৈছে এইখিনি 5 ৰ পৰা 4 গলে কিমান 1 থাকে ইয়াত হ'ব তোমাৰ 1 আৰু বাকি থাকিব কিমান তোমাৰ 10 থাকিব এইখিনি লৈকে হৈ গল এতিয়া আকৌ কৰা ইয়াৰ r ৰ মান 0 লোৱা নাই এতিয়া আকৌ এই সংখ্যাৰে কি কৰিবা তোমালোকে হৰণ কৰিবা 145 10 ৰে কৰা এতিয়া b আৰু r বাৰে বাৰে লৈ থাকিবা এতিয়া সোৱা কিমান হ'ব 145 আছে হৈছে 145 আছে 10 ৰে কৰা 10 কিমান বাৰ যাব সোৱা 10 ৰ লগত সোৱা এবাৰ পূৰণ কৰিলে হ'ব তোমাৰ ডাইৰেক্ট পূৰণ কৰি দিয়া 10 ৰ লগত এবাৰ পূৰণ কৰিলে 10 হৈ যাব নামিব 4 ইয়াত নামিব কিমান 5 10 ৰ লগত 4 পূৰণ কৰিলে হ'ব তোমাৰ 40 হৈছে বাকি কিমান 5 নামিলে হৈছে 5 নামিছে ইয়াত সোৱা 10 ৰ লগত কিমান পূৰণ কৰিব 10 ৰ লগত তোমাৰ 40 পূৰণ কৰি 140 হৈ যায় ঠিক আছে পৰ বাকি কি থাকিল তোমাৰ 5 থাকিব যেহেতু 45 এতিয়াও 0 হোৱা নাই আৰু মান আকৌ কৰা 10 কি কৰিবা 5 ৰ হৰণ কৰা এই b আৰু r বাৰে বাৰে লৈ থাকিবা হৈছে আকৌ 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 বাকি থাকিব কিমান 0 ওলাই গৈছে নহয় r মান 0 ওলাই গৈছে মানে কি হ'ব তোমাৰ যেটো b ৰ মান পাবা হেতু হৈছে তোমাৰ কি হয় গহাও এতেকে লিখি দিয়া এতেকে গহাও কিমান 5 এই দুটা নাম্বাৰৰ ভিতৰত গহাও কিমান পাইছা 5 পাইছা এটো এই ধৰণে কৰিব লাগে গুটেই কিটা এতিয়া কোৱেশ্চন নম্বৰ সোৱা কোৱেশ্চন নম্বৰ 8 টো সোৱা এটো তোমালোক ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই ধৰণৰ কোৱেশ্চন বেছি অহা চান্স থাকে এটো তোমালোক বেছি ইম্পৰ্টেন্ট ঠিক আছে তো সোৱা তোমালোকে সেম ডাঙৰটো আকত লিখি লোৱা যেটো গ্ৰেটাৰ দেন কৰি লোৱা তাৰপিছত 384 লিখি লোৱা হৈছে এইখিনি হৈ গল এতিয়া সোৱা কি কৰিবা ইয়াৰ সেম এই ডাঙৰ সংখ্যাক এই সৰুৰে কি কৰিব লাগে হৰণ কৰিব লাগে মানে ইউক্লিডৰ বিভাজনত বনাব লাগে এটো সোৱা 1296 এটো আমি a বনাইছো আৰু এই সংখ্যাটো 384 b বনাইছো এতিয়া আমাৰ কি লাগে q লাগে আৰু কি r q মানে হৈছে বাকফল r মানে হৈছে বাকহে তো সোৱা এই সংখ্যাৰে যদি হৰণ কৰা এই দুটা আমি উলাব পাৰিম সোৱা কিমান আছে 1296 কিহেৰে কৰিব লাগে 384
4 কৰিব লাগে সো এই সংখ্যাক যদি আমি 384 ৰ লগত যদি আমি 3 পূৰণ কৰি কিমান হয় 3 4 গুণ 12 2 থাকে 1 3 8 গুণ কিমান 3 8 গুণ হ'ব তোমাৰ 24 24 আৰু 1 কিমান হ'ব তোমাৰ 25 25 ৰ কিমান হ'ব 5 হ'ব থাকিব কিমান 2 থাকিব 3 3 গুণ কিমান 9 আৰু 7 ৰ 2 কিমান হয় 11 হ'ব মানে 1 1 হ'ব হৈছে 11 হৈছে তাৰ ওচৰৰ সংখ্যা হৈছে আকৌ যদি তোমালোকে 3 নহয় 4 পূৰণ কৰিবলৈ ভাবি আছা সো 4 পূৰণ কৰি দিও 4 4 গুণ 16 থাকে 1 4 8 গুণ কিমান 32 32 আৰু 1 কিমান 33 33 ৰ 3 থাকে কিমান 3 থাকে 4 3 গুণ কিমান 12 আৰু 3 মিলি পেলাই কিমান হয় 12 ৰ লগত 3 মিলি পেলাই হ'ব তোমাৰ 15 এটো হ'বনে এটো কেতিয়াও নহয় ডাঙৰ হৈ যায় এই সংখ্যাটোৰ পৰা হৈছে সেইকাৰণে আমি কি পূৰণ কৰিম সেইকাৰণে আমি পূৰণ কৰিম কি ওপৰত 3 দি দিবা আৰু ইয়াত হ'ব 1152 এতিয়া বাকি উলাই দিয়া 6 ৰ পৰা 4 গ'ল 2 গ'লে 4 9 ৰ পৰা 5 গ'লে 4 2 ৰ পৰা 1 গ'লে 1 এখিনি উলাই গৈছে হল ইয়াত আমাৰ কিউৰ মান পাই গৈছো 3 আৰু আৰ ৰ মান কি পাই গৈছো 144 মানে বাকি যিখিনি আছে এটো আৰ আৰু যেটো ওপৰত ভাগফল পাইছা এটো হৈছে আমাৰ কিউ এতিয়া চোৱা আকৌ এটো বি আৰু আৰ বাৰবাৰ কৰি থাকিবলৈ লাগিব যেতিয়ালৈকে ইয়াৰ মান কি নহয় 0 নহয় এইটো লোৱা আকৌ বি লোৱা এটো আৰ2 লোৱা 144 এতিয়া এই সংখ্যাৰে কি কৰিবা হৰণ কৰিবা ঠিক আছে আমাৰ এইটো দৰকাৰ নাই কিউৰ মান সেম আকৌ এই সেম প্ৰসেস 3 8 4 144 সো কিমান বাৰ যায় সো যদি আমি 3 বাৰ 2 বাৰ দিও 144 লগত 2 পূৰণ কৰিলে 8 8 তাৰ পিছত 2 আকৌ যোৱা 144 লগত যদি 3 পূৰণ কৰো 12 2 থাকে 1 12 1 কিমান 13 3 থাকে 1 3 গুণ 3 হৈছে সো 3 4 গুণ কিমান 12 2 12 2 থাকে কিমান 1 3 4 গুণ 12 1 কিমান 13 3 থাকে 1 3 গুণ 3 1 কিমান 4 বেছি হৈ যায় নহয় বেছি হৈ যায় একারণে আমাৰ হেতু 3 দি নহব কি দি কৰিব লাগিব আমাৰ 2 দি কৰিব লাগিব ইয়াত যদি আমি 2 দিও হ'ব কিমান 288 নমাই দিয়া 1 দাৰ গলে 14 14 ৰ পৰা 8 গলে হ'ব 6 ইয়াত 7 থাকিব 1 দাৰ গলে কিমান 17 ৰ পৰা 8 গলে হ'ব 9 96 হ'ব হৈছে সো আমাৰ কিউৰ মান পাই গৈছে 2 আৰু আৰ মান পাইছা 96 এটা সেম আৰ মান 0 উলোৱা নাই এখিনি সো আৰ মান 0 উলোৱাই নাই আকৌ কি কৰিবা এইটো সংখ্যা লবা আকৌ 144 96 আকৌ কৰা এই সংখ্যাৰে হৰণ বাৰবাৰে কৰি থাকিবা বি আৰু আৰ বাৰবাৰে ৰিপিট হৈ থাকিব যেতিয়ালৈকে আৰ মান 0 নোলায় এখিনি হল নহয় এতিয়া কি কৰিবা 144 ক 96 এৰে কি কৰিব লাগিব হৰণ দুবাৰ হলে বেছি হৈ যায় এবাৰই হ'ব 96 সো একদাৰ কৰি 14 ৰ পৰা 6 গলে 8 হ'ব ইয়াত থাকিব কিমান 13 ৰ পৰা 9 গলে হ'ব তোমাৰ 4 48 হৈ গৈছে তো ইয়াত ওপৰত হ'ব 1 বাকি থাকিল কিমান 48 হৈছে ইয়াত নমাই দিয়া 96 48 এৰে হৰণ কৰা হৈছে আকৌ কৰা 96 48 বাকি আছে হৈছে এই সংখ্যাৰে কি কৰিবা হৰণ কৰিবা কেইবাৰ যায় সব 48 ৰ লগত যদি আমি 2 পূৰণ কৰো কিমান 8 দুন কিমান 16 6 থাকে 1 8 দুন কিমান 4 দুন কিমান 8 আৰু 1 কিমান 9 হৈ গৈছে आंसर মিলি গৈছে ইয়াত 9 হৈছে 96 হৈছে নহয় ইয়াত যদি আমি 2 দিও কিমান হৈছে 96 নামিও কিমান 0 একো নোলায় মানে 0 48 লগত 2 পূৰণ কৰিলে 96 বাকি থাকে কিমান 0 এতিয়া চোৱা বাকিৰ মান কি হৈছে 0 ওলাই গৈছে বাকি এখিনি তো ওলোৱা নাই ইয়াত চোৱা 0 ওলাইছে মানে কি আমাৰ যেটো বি ৰ মান আছে তাৰ লগত কম্পেয়াৰ কৰা এটো হৈছে আমাৰ বি কিউ লগত যেটো থাকে এটো কি কোৱা হয় বি এইটো বি ৰ মান হৈছে এই দুটাৰ মাজত কি হৈছে গহাও এতেকে লিখি দিয়া যে গহা ও ইকুয়াল 48 ঠিক আছে এইটো হৈছিল আমাৰ 1 নম্বৰ কোৱেশ্চন 7 টা আছিল আশা কৰো তোমালোকে বুজি পাইছা আৰু পৰীক্ষাত কৰিব পাৰিবা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে তেতিয়া লাইক এটা কৰিবা ধন্যবাদ